নমস্কাৰ। খং আমাৰ সব মানুহৰে আছে। খং নথকা মানুহ চাগে পৃথিৱীত বহুত কম পোৱা যাব। কি হয় আমি চাবচোন, আমি কাৰোবাক যদি লগ পাওঁ, আমি কি কৰোঁ, আমি কৈ থাকোঁ যে মোৰ সৰু সৰু কথাত খং উঠে, মোৰ এইটো কাম কৰিলে খং উঠে, মোৰ আমুকে এনেকে কৰিলে খং উঠে। আমি যিমানে খঙৰ কথা কৈ থাকোঁ দিনটোত, আমি সেই কৈ থকাৰ ফলত আমাৰ খংবিলাক বেছি হৈ হৈ গৈ থাকে। কিয়নো এই কথাবিলাক কৈ থকাৰ ফলত আমাৰ অৱচেতন মনত এইবিলাক পেটাৰ্ণ হৈ যায়, আৰু তেতিয়াই ঠিক আমাৰ মনটোৱে সেই তেনেকুৱা ধৰণৰ কাম কৰিলে আমি খং কৰিবলৈ মনটোৱে আমাক বাধ্য কৰাই দিয়ে। গতিকে আপুনি চাব, আমি সৰু থাকোঁতে কিছুমান সৰু সৰু ল'ৰা ছোৱালীক, যেতিয়া আমি সৰু আছিলোঁ আপুনি মই, তেতিয়া আমাক শিকাইছিলে যে খং কৰি দেখাব লাগে। সৰু সৰু ল'ৰা ছোৱালীক আপুনি লগ পালে দেখিব, কয় যে খং কৰি দেখাই দিয়াচোন। তেতিয়াই আমি গম পাইছিলোঁ যে খংটো আমি নিজে কৰি দিব পাৰোঁ। তেতিয়াৰ পৰা আমি শুনি অহাৰ ফলত আমি খং নিজেহে কৰোঁ। আৰু আমি খং কাৰ ওপৰত কৰোঁ? খং কৰোঁ আমি সদায় আমাতকৈ সৰু মানুহবিলাকৰ ওপৰত। আমি খং কৰোঁ আমাক যোনে ভাল পায় সেই মানুহবিলাকৰ ওপৰত। আমি খং কেতিয়াও আমাতকৈ ওপৰত আমাৰ অফিচাৰক আমি কেতিয়াও খং নকৰোঁ। আমাৰ অফিচৰ সদায় আমাতকৈ তলৰ মানুহবিলাকক খং কৰোঁ। আমি কেতিয়াও ভয় কৰা ব্যক্তিজনক খং কৰিব নোৱাৰোঁ। গতিকে খং আমি নিজে কৰা বস্তু। গতিকে আজিৰ পৰা আপোনাৰ যেতিয়াই খং উঠিব, আপুনি 10 মিনিট সময় ৰৈ দিব। 10 মিনিটৰ পিছত খং কৰিম বুলি ভাবিব। আৰু সেইটো যদি কৰিব নোৱাৰে, তেতিয়া আপোনাৰ যেতিয়াই খং উঠে, তেতিয়া আপুনি 100ৰ পৰা 1লৈকে গণিবলৈ আৰম্ভ কৰক। যেতিয়াই আপুনি 1 পাবগে, তেতিয়ালৈ আপোনাৰ খং নিজে নিজে নাইকিয়া হৈ যাব। গতিকে যাকে লগ পাই তাক খঙৰ কথা বেছিকে কৈ নাথাকিব। যিমানে কোৱা এৰিব খঙৰ কথা, সিমানে আপোনাৰ খং নাইকিয়া হৈ যাব নিজে নিজে। ধন্যবাদ।